গাইছ এটা কথা ক'বলৈ মন গৈছিলে মানে আজি তো গাইছ তোকে মানে কৈ দিম মানে আমি সৰুতে মানে পঢ়ি থকা সময়ত মানে কাম কৰিব গ'লে টকা কাৰণে অলপ মানে কাম কৰিব গ'লে মানে মাহঁতে কোবাই আমাক নহয় জানো পঢ়িব লাগে চালা কামত কিয় যাবি নহয় জানো তাৰ কাৰণে মানে অলপমান কামলৈ গ'লে মোক কোবাই আৰু এতিয়া যাবলৈ টকা নাই ডুবাই কামলৈ গ'লে মোক কোবাই এতিয়া যাবলৈ টকা নাই ডুবাই আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তো বেলেগকৈ কিটিংকৈ দিবকৈ দবাই মানে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু মানে আজি আমাৰ পুখুৰীত মানে মিছা মাছ মাৰিব তো তাকে অলপমান দেখাই দিম বুলি ভাবিছোঁ মাছ কিমান উঠে বা কিমান পায় আপোনালোকক মানে দেখাই দিম আৰু প্ৰথমৰ পৰা নহয় জানো তো গাইজ এতিয়া মানে মাৰিবলৈ ষ্টাৰ্ট হৈছে আৰু মাৰিব যদি মানে আপোনালোকক মানে দেখাই যাওঁ আৰু জাষ্ট এতিয়া মৰ্ণিঙত বেলিটো নতুনকৈ ওলাইছে এয়া আৰু এতিয়া আমি ইয়াতে মাৰিম আপোনালোকক দেখাম মানে ৰ'ব গাইজ তো মানে আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ মানে আপোনালোকে সকলোৱে জানে যে মানে বাহিৰা বস্তুখিনি বস্তু নহয় মানে বাহিৰা মাছখিনি আমাৰ অসমত আহি কিনে মানে বিক্ৰী হয় মানে কাৰ্টুনত পেকিং কৰি আহে তো আপোনালোকে সকলোৱে জানে তো গাইছ আজি মই ইয়াতে আপোনালোকক দেখাম মানে আমাৰ ইয়াৰ আন্ধাৰৰ পৰা মানে অসমত যায় বাহিৰত যায় ক'ত মানে অমুক তমুক চবতে যায় মানে নহয় জানো তো গাইছ মই মানে ইয়াৰ পৰা দেখাম মানে আমাৰ ইয়াতে মিছা মাছখিনি মানে পেকিং কৰিব তো পেকিং কৰি নিব নহয় জানো তো মাৰিছে যদি পেকিং কৰি নিব তো গাইছ মই মানে মিছা মাছখিনি পেকিং কেনেকৈ কৰি কিনে লৈ যাব তো সেইখিনি মানে আপোনালোকক দেখাই দিম যদি পাৰোঁ প্ৰথমৰ পৰাই দেখাম আৰু যদি নোৱাৰোঁ তো আহি কিনে মানে আচানাককৈ দেখাই দিম আৰু নহয় জানো তো মই মানে বেছিকৈ এইফালে থাকোঁ মানে লাষ্টত থাকোঁ তো লোডিঙত মই ইমান মানে হেল্প কৰিব নাপাওঁ মানে সিফালে ডিউটি পৰে তো গাইছ মানে আপোনালোকক দেখাম বুলি ভাবিছোঁ আজি তো গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যদি আপুনি নতুন আহিছে তো মানে চেনেলটো কিটিংকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব মানে আপুনি নতুন আহিছে বুলি মই যাতে গম পাওঁ নহয় জানো তো গাইছ সেয়াই আজি বলক তেতিয়া তো গাইছ ভিডিঅ'টো আগৰ দৰে মানে মৰম দিব প্ৰথম যোনটো মই মিছা মাছৰ ভিডিঅ' বনাইছিলোঁ তো গাইছ সেইটো বহুত ভাল মানে অলপ আহিছে আৰু ভিউজ তো গাইছ এতিয়া মানে সেইটো চেম এনেকুৱা মাছ এটা মাৰিছোঁ আজিও তাকে দেখাই দিম মানে অলপমান গাইছ মাৰিবলৈ ষ্টাৰ্ট হৈ আছে আমি মাৰি আছোঁ আৰু মোবাইলটো লৈ আহিলোঁ আৰু ভিডিঅ'টো বনাই দিম এয়া আহি পাই গ'লোঁ আৰু মিছা মাছ মাৰা ষ্টাৰ্ট জগেন্দা আৰু মই ইয়াতে নাৱত আজি থাকিম এখন বট নাজানো এতিয়া কিজানি ক'ৰবাত যাব লগা হ'ব পাৰে তো যিমান দেৰি থাকিম মানে মই এইখিনি দেখাম আৰু ইফালে যাব লগা হ'লে সিফালে দেখাই দিম মাৰিব এতিয়া বৰ্তমান ষ্টাৰ্ট হৈছে এইখিনি অলপমান মাৰিলোঁ 6-7 বাৰমান হ'লে মাৰা আৰু এতিয়া ইয়াত দেখিছে আপোনালোকে তো গাইছ লাহে লাহেকৈ জমা হ'ব আৰু আপোনালোকক দেখাই যাম যে জাল মাৰি আছে আহি আছে দেখা পাব আপোনালোকে কিমান আহে দেখাই দিছোঁ গাইছ এয়া কিমান উঠে এবাৰত এইয়া গাইছ এইখিনি আহিলে আৰু চাফা কৰি দি আছোঁ Oh my God! Wow! भगवान गाइस साउते बहुत बेली चौक A few moments later. तो गाइस माছ मारोते মানে বহুত দেৰি হৈ গ'ল আৰু মই মানে ড্ৰেছ চেঞ্জ কৰি আহিলোঁ ইফালে পানী ভিজি আছিলোঁ তো সেইটো চাৰ্টটো তো এইটো ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু মানে কথাটো সেয়াই হ'ল মানে কি কয় বহুত দেৰি হৈ গ'ল যে মানে ইফালৰ পৰা মানে মই মাছ মাৰি আহি থাকোঁতে মানে মাছটো মাৰি আছে তো দেখাই দিলোঁ যে প্ৰথমৰ পৰা এনেকৈ জমা কৰে আৰু মানে তাৰপিছত বটল লৈ কিনে আহে তো গাইছ এনেকৈ লোডিং কৰি আছে তো গাইছ লাষ্টত মানে মই কিবা এটা বাহানা কৰি পানী খাওঁ বুলি কিনে আহিলোঁ মানে ইয়াতে তাৰপিছত যিখিনি মানে পাৰিছোঁ মই সেইখিনি দেখাই দিম মানে তো মাছ কিমান কম 4 টন বুলি ক'ব মানে 4 টন আজি মিছা মাছ উঠাইছে
সেইখিনিতো গ'লে এটা গাড়ী গ'লে বোলে অথনিয়ে গ'লে বোলে তো এতিয়া মই আছোঁ এটা সৰু গাড়ী আছে তো সেইখিনি মানে কেনেকৈ মাছ উঠাই আছে মানে তো বেছিকৈ উঠোৱা নাই এতিয়া যিমানখিনি আছে মানে দুই তিনি ট্ৰেমান হ'ব এতিয়া তো সেইখিনিকে মানে আপোনালোকক দেখাই দিম বলক মানে এতিয়া ইয়াতে মৰা মাছখিনি মানে মৰা জিংগাখিনি ইফালে ছাইড কৰি আছোঁ আৰু ইফালে চাই লওক বৰফ আছে ইয়াতে এইটো বৰফটো ইয়াৰ লগতে মিক্স কৰি মানে এটা ট্ৰেত মানে লৈ যায় আপোনাৰ ওপৰত লোডিং কৰি কিনি দেখাব আপোনালোকে অলপ তো গাইছ এয়া প্ৰথমতে বৰফ দিলে তাৰপিছত ইয়াতে মিছা মাছটো দিব মিছা মাছটো দিছে চব এতিয়া আকৌ ইয়াতে ইয়াৰ ওপৰত বৰফ দিব তাৰপিছত আকৌ মানে মিছা মাছখিনি দিব এতিয়া লাষ্টত বৰফ ওপৰত ফিক্স কৰি দি দিব আৰু তো গাইছ এইখিনিয়ে আৰু ইমানকৈ দীঘলীয়াকৈ দেখাব নোৱাৰিলোঁ মানে মই ইফালে নাছিলোঁ যে এতিয়া এইটো উঠাব আৰু এতিয়া গাড়ীত মানে পূৰা ঠাক মাৰি মানে উঠাই কিনে লৈ যাব আৰু নহয় জানো দেখাই আছোঁ চাই লওক আৰু এয়াই লাষ্ট এইখিনিৰ পৰা এতিয়া নাই আৰু মানে টোটেলি 4 টন হৈ গ'ল মানে আগতে এখন গাড়ী গ'ল আৰু এতিয়া মানে এতিয়া এইটো মাৰি আছে